Hi guys, আজি আমি আহিছো ইয়া আগাথুৰি গণেশ মন্দিৰলৈকে ইয়া চাকিটো জ্বলাই দিলো আমি ইয়া ঠগি আগবঢ়াই আছে মায়ে আমি ইয়াতে বছৰিও আহো বহাগ মাহত ইয়া মায়ে চাকি ধূপ জ্বলাই আছে প্ৰসাদ আগবঢ়াইছে অলৰেডি প্ৰসাদ ভোগ আছে আৰু লাড়ু কেঁচা লাড়ু হয় নাৰিকল আৰু চাউলৰ গুড়াৰ বিৰাট টেষ্টি হয় ইয়া প্ৰত্যেক বছৰে এই বহাগ মাহতে দিয়া হয় আমাৰ ফালৰ পৰা ইমান মানুহ আছে কি কৰিছা কলিজা এয়া মোৰ কলিজাজনীয়ে নিজে যাই পিনে সেৱা কৰিলে কিন্তু হঠাৎ হৈ গ'ল এটা কাণ্ড তাইৰ হাত দুখন পুৰি থাকিলে দুখন নহয় চৰি এখন এয়া তাইৰ হাতখন মেলি আছে ন সেইখন হাতত ধূপটো হঠাৎ তাইক ধৰি দিলে জ্বলি থকা ধূপটো এয়া মা আৰু পাপা আহি পেলাই আমাৰ কি হৈছে চা হাতত চা কি হৈছে হাতত কি পৰিছে হাতত ধূপে পুৰিছে হাতত কোনে ধূপ লাৰিব দিছিলে তোমাক এয়া মোৰ মা আৰু পাপাই সেৱা কৰি ল'লে এয়া মা আৰু পাপাৰ সেৱা কৰি উঠাৰ পিছতে মোৰ কলিজাজনীয়ে পূৰা পাপাৰ কোলাতে তাৰমানে তাইৰ হাতটো পুৰিলে ন সেইটো কাৰণে পাপাক অকণমান আদৰ দেখাই আছে এয়া আমাৰ ওচৰৰে বৌ বৰমা মামী আৰু আমি সকলো একেলগে মিলি পিনে আহিছোঁ আৰু এয়া মায়ে ফল মামীয়ে প্ৰসাদ আৰু মই এয়া ভোগ খানি আছোঁ এয়া প্ৰসাদ খাই উঠি আমি ভোগ ঘৰলৈ গৈ আছোঁ এয়া এইটোফালে আছে ভোগ ঘৰ ইয়াতে গণেশ মন্দিৰত অহা যিমান যাত্ৰী আছে সকলোকে এইটো ঘৰত ভোগ বিলোৱা হয় ইয়াতে মানুহে ভোগ খায় এয়া আমি ভগৱানৰ ভোগ খাবলৈ বহিছোঁ এয়া আমাৰ ভোগ খোৱা হ'ল এতিয়া আমি ঘৰলৈ যাম মন্দিৰৰ ভোগ খাই উঠি আমি সকলোৱে আপোনালোকক বিদায় জনালোঁ বাই বাই